Hello student, welcome back to our YouTube channel Ocham Solution. আজি আমি ক্লাছ 6ৰ বিজ্ঞানৰ লেসন নম্বৰ 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য লেসনটোৰ কোৱেশ্চন আনসাৰসমূহ আজি আমি ডিসকাস কৰিম এই ভিডিঅ'ত। প্ৰথমতে আছে মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখা আৰু সেইবোৰৰ কাম উল্লেখ কৰা। উত্তৰ: মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম হ'ল শ্বাসতন্ত্ৰ, ৰেচনতন্ত্ৰ, পাচনতন্ত্ৰ, কংকালতন্ত্ৰ আদি। 2 নম্বৰ, প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। উত্তৰ: প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ হ'ল খাদ্য বিচাৰি যোৱা, বিপদমুক্ত হ'বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা আৰু বসবাসৰ বাবে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা। 3 নম্বৰ, তলত দিয়া প্ৰাণীবোৰৰ বাসস্থান আৰু গমনাঙ্গবোৰৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ: এইটো তালিকা। 4 নম্বৰ, মানুহৰ কংকালতন্ত্ৰৰ প্ৰধান ভাগ দুটা কি কি? ইয়াৰ অন্তৰ্গত হাড়বোৰৰ নাম উল্লেখ কৰা। উত্তৰ: কংকালতন্ত্ৰৰ ভাগবোৰ হৈছে অক্ষীয় কংকাল আৰু উপাংগীয় কংকাল। হাড়সমূহৰ নাম হৈছে ৰাজহাড়, কামিহাড়, উৰ্বাস্থি, ষ্টেপিছ আদি। 5 নম্বৰ, সন্ধি বা গাঁঠি কি? এইবোৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখা। উত্তৰ: যি অংগই এডাল হাড়ক আন এডাল হাড়ৰ লগত সংযোগ কৰি ৰাখে লগতে হাড়বোৰ ভাঁজ লোৱাত সহায় কৰে তাকে সন্ধি বা গাঁঠি বোলে। সন্ধিয়ে মানুহৰ চলনত তলত দিয়াৰ দৰে সহায় কৰে। লাওখোলাৰ চেপেটা হাড়বোৰক লৰচৰ কৰিব নোৱাৰাকৈ সংযোগ কৰে। মেৰুদণ্ড কশেৰু হাড়ৰ মাজত থকা গাঁঠি বা সন্ধিত সামান্য পৰিমাণে লৰচৰ কৰিব পৰাকৈ সংযোগ কৰে। হাত, ভৰি আৰু আঙুলিৰ হাড়ৰ মাজত থকা সন্ধিবোৰ বা এবিধ ৰস থাকে। এই ৰসৰ বাবে গাঁঠিবোৰৰ ভাঁজ খুৱাব পাৰে। 6 নম্বৰ, এতিয়া চমুকৈ উত্তৰ দিয়া। চলন আৰু গমনৰ মাজৰ মূল প্ৰভেদ কি? উত্তৰ: চলন আৰু গমনৰ মাজত পাৰ্থক্য হৈছে চলন গমনৰ এটা অংশ আনহাতে গমন চলনৰ অংশ নহয়। 2 নম্বৰ, কোনবোৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলৰ গমন কৰে? মানুহে চিলিয়া আৰু ফ্লেজাৰ গমন কৰে। 3 নম্বৰ, তিমিৰ গমনাঙ্গ কি? উত্তৰ: ফান আৰু ফিছা। 2 নম্বৰ, আমাৰ দেহত থকা পেশী তিনিবিধ কি কি? আমাৰ দেহত থকা পেশী তিনিবিধ হ'ল: 1 নম্বৰ, স্নায়ুজায়ী হাড়ৰ লগত লাগি থকা পেশী, স্নায়ুজায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড়ৰ লগত লাগি নথকা কোমল পেশী আৰু 3 নম্বৰ, স্নায়ুজায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী। নম্বৰ, আটাইতকৈ ক্ষুদ্ৰ আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা। আটাইতকৈ ক্ষুদ্ৰ হাড়বিধ হ'ল ষ্টেপিছ আৰু আটাইতকৈ দীঘল হাড়বিধ হ'ল উৰ্বাস্থি। এতিয়া F নম্বৰ, জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে? জঁকাটোত হাড়ৰ বাহিৰে আৰু বহুতো অংশ থাকে যেনে সন্ধি বা কোমলাস্থি থাকে। 7 নম্বৰ, খালী ঠাই পূৰণ কৰা। নম্বৰ, একাধিক অংগ লগ লাগি হৈ একোটা তন্ত্ৰ গঠন কৰে। এক্স-ৰে ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰে হাড়ৰ ফটো। নম্বৰ, মানুহৰ দেহত 206 ডাল হাড়ৰ টুকুৰা থাকে। 3 নম্বৰ, কামি হাড় বাকচটোত 12 যোৰ টুকুৰা হাড়েৰে গঠিত। আৰু তোমালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। এনেদৰে তোমালোকৰ আৰু ভিডিঅ' আমি আগবঢ়াই গৈ থাকিম এইটো লেচনৰ অসম জাতীয় বিদ্যালয়ৰ। এতিয়া 8 নম্বৰ, তলৰ কোনটো প্ৰাণীৰ 6খন ঠেং থাকে? উত্তৰ: পঁইতাচোৰা। জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ? উত্তৰটো হ'ব চলন ক্ৰিয়াত ৰেচনতন্ত্ৰই সহায় কৰে। নম্বৰটো। 10 নম্বৰ, মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্ৰ হাড় টুকুৰা থাকে কাণত থাকে। 11 নম্বৰ, অমিল শব্দযোৰ বাছি উলিওৱা। উত্তৰটো হ'ব শামুক আৰু পেশী। 12 নম্বৰ, মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা হ'ল 31টা। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম তোমালোকৰ কাৰণে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। থেংক ইউ।